নমস্কাৰ আজি মই এটা বিশেষ প্ৰডাক্টৰ ওপৰত ডিসকাস কৰিম যিটো আমাৰ সকলোৰে ঘৰতে বনায় বা মহিলাসকলে যিসকল হাউসৱাইফ হয় তেওঁলোকে বনায় সেইটো হৈছে আপোনালোকে আচাৰ বা বিভিন্ন ধৰণৰ আচাৰ বা কি ধৰণৰ ফ্ৰুটছ এণ্ড ভেজিটেবলৰ আচাৰ কোন দেশলৈ যায় বা সোৰ্সিং ক'ত পায় সেইখিনি গোটেইখিনিৰ ওপৰত ডিসকাস কৰিম আহক আমি ভিডিঅ'টো ডিসকাস কৰোঁ যে কোন ধৰণৰ ফ্ৰুটছৰ প্ৰডাক্ট আচাৰটো কোন দেশলৈ যায় তাৰ ওপৰত ডিসকাস কৰিম আৰু এনেকুৱা ধৰণৰ প্ৰডাক্টৰ ওপৰত মই ডিসকাস কৰি থাকিম গতিকে আপোনালোকে আহক যিসকলে এক্সপোৰ্ট ইম্পোৰ্টৰ কোৰ্স শিকিব খুজিছে আমাৰ ইনষ্টিটিউটত অনলাইন অফলাইন ক্লাছ হৈ আছে জয়েন কৰক কন্টেক্ট নাম্বাৰ দিয়া আছে এতিয়া আহক কোন প্ৰডাক্ট কোন দেশলৈ যায় সেই ওপৰত ডিসকাস কৰিম এতিয়া আপোনাৰ প্ৰথম হৈছে মেংগো পিকলছ মেংগোৰ যিটো আচাৰ বনায় সেইটো কোন দেশলৈ টাৰ্গেট কান্ট্ৰি বিলাক হৈছে USA এণ্ড কানাডা মিডল ইষ্ট UK এণ্ড ইউৰোপ অষ্ট্ৰেলিয়া এণ্ড নিউজিলেণ্ড এইকেইখন কান্ট্ৰিলে ইণ্ডিয়াৰ পৰা এক্সপোৰ্ট হৈ আছে আৰু নেক্সট লাইম বা লেমন যিটো নেমুৰ আচাৰ কয় সেইটো টাৰ্গেট কান্ট্ৰি হৈছে মিডল ইষ্ট USA কানাডা ইউৰোপিয়ান কান্ট্ৰিৰ ভিতৰত জাৰ্মানী আৰু UK আছে আৰু নেক্সট হৈছে ভেজিটেবল যিটো মিক্স ভেজিটেবল পিকলছ আচাৰ হয় সেইটো যেনে কেৰটছ বা কবি গাজৰ এইবিলাকৰ যিটো মিক্স ভেজিটেবলৰ আচাৰ হয় সেইটো কোন টাৰ্গেট কান্ট্ৰি কোন আছে USA এণ্ড UK অষ্ট্ৰেলিয়া এণ্ড আফ্ৰিকা মেইনলি সাউথ আফ্ৰিকা এণ্ড কেনিয়া যিটো জলকীয়া আচাৰ সেইটো কোন দেশলৈ যায় টাৰ্গেট কান্ট্ৰি হৈছে মেক্সিকো এণ্ড লেটিন আমেৰিকা এণ্ড মিডল ইষ্ট এণ্ড USA আৰু নেক্সট হ'ল আপোনাৰ গাৰ্লিক যিটো নহৰুৰ আচাৰ সেইটো কোন দেশলৈ যায় সেইটো হৈছে আপোনাৰ ইউৰোপ USA জাপান এণ্ড সাউথ কোৰিয়া আৰু নেক্সট আমলাৰ যিটো আচাৰ সেইটো কোন দেশলৈ যায় টাৰ্গেট কান্ট্ৰি কোন হয় USA কানাডা আৰু জাৰ্মানী এণ্ড ফ্ৰান্স আৰু জাপান এইকেইখন কান্ট্ৰিলৈ যায় আৰু ফিছ এণ্ড মিট পিকলছ বা এইখিনি মাছৰ যিটো আচাৰ বনায় সেইটো কোন কান্ট্ৰিলৈ যায় মেইনলি মিডল ইষ্ট USA UK অষ্ট্ৰেলিয়া এণ্ড নিউজিলেণ্ড আৰু এক্সোটিক এণ্ড ৰিজনেল পিকলছ যিটো আপোনাৰ বেম্বো শ্বুট বা এনেকুৱা ধৰণৰ যিটো আচাৰ হয় সেইটো কোন দেশলৈ যায় USA এণ্ড কানাডা সাউথ ইষ্ট এছিয়া ইউৰোপ এইকেইখন কান্ট্ৰিলৈ যায় গতিকে আপোনালোকে এতিয়া হাউচৱাইফসকলে ঘৰতেতো আচাৰ বনায় খালি তাৰ আপুনি কথাটো জানি ল'ব লাগিব যে কেনেকৈ কিমান দিনলৈ ভালে থাকে বা কি দিব লাগিব বা সেইখিনিৰ ওপৰত আপোনালোকে মাৰ্কেট ষ্টাডি কৰি তাৰ পাছত আপোনালোকে এই ধৰণৰ প্ৰডাক্ট আপোনাৰ এক্সপোৰ্টৰ কথা ভাবিব পাৰে এতিয়া পেকেজিং আপুনি ইম্পৰ্টেণ্ট দিব লাগে কাৰণ পেকেজিং এতিয়া যিহেতু আচাৰটো তেল বা এনেকৈ থাকিব বা বেয়া নোহোৱাকৈ আপুনি কেনেকৈ ভালকৈ পেকেজিং কৰি আপুনি পঠাব পাৰে এতিয়া আপোনাৰ লিক প্ৰুফ হ'ব লাগে আৰু এইটো প্ৰথম প্ৰাইমেৰী পেকেজিং আৰু আপোনাৰ ছেকেণ্ডেৰী পেকেজিং আছে প্ৰাইমেৰী পেকেজিঙত আপুনি গ্লাছ জাৰ বা এনেকুৱা ধৰণৰ আপুনি তাতে আপুনি পেকিং কৰিলে আৰু তাৰ ওপৰত কাভাৰ দিলে আৰু ছেকেণ্ডেৰী পেকিং হৈছে আপোনাৰ কাৰ্ডবৰ্ড বা যিহত আপুনি পঠায় সেইখিনিত আপুনি বক্সৰ ভিতৰত ভৰালে আৰু তাৰপিছত আপুনি সেইটো টাইট কৰি তেনেকৈ পঠাব লাগে পেকেজিঙৰ ওপৰত আপুনি ইম্পৰ্টেঞ্চটো দিব লাগিব আৰু আচাৰটো যাতে বহুত দিনলৈ ভালে থাকে সেইখিনিৰ ওপৰত আপোনালোকে এটা ৰিচাৰ্চ কৰিব অনলাইন সেইখিনি কৰি লৈ আপোনালোকে এই কাণ্ট্ৰিবিলাক মই যিহেতু দিছোঁ সেইখিনি কাণ্ট্ৰি আপোনালোকে টাৰ্গেট কৰিব পাৰে এতিয়া চাৰ্টিফিকেশ্যন কি লাগিব ফাচাই লাগিব HACCP এণ্ড ISO চাৰ্টিফিকেট লাগিব ফুড ছেফটিৰ কাৰণে আৰু FDA এপ্ৰুভেল লাগিব যদি আপুনি USA এনেকুৱা ধৰণৰ কাণ্ট্ৰি টাৰ্গেট কৰে আৰু EFSC চাৰ্টিফিকেট লাগিব যদি আপুনি ইউৰোপ কাণ্ট্ৰি টাৰ্গেট কৰে এতিয়া টাৰ্গেটিং কাণ্ট্ৰি আপুনি এতিয়া কেনেকৈ আপুনি বায়াৰ চাব আপুনি এতিয়া যিখন কাণ্ট্ৰি আপুনি টাৰ্গেট কৰে সেইটোত আপুনি চাব যে ইণ্ডিয়ান পাকিস্তান বা বাংলাদেশৰ মানুহ কোন জেগাত বেছি আছে আৰু সেই জেগাবিলাকত বা ৰিজনবিলাকত আপুনি এই বায়াৰ বিচাৰি আপুনি টাৰ্গেট কৰিব থাকি অলৰেডি এই প্ৰডাক্টটোৰ ওপৰত মহিলাসকলে বা উমেনসকলে বা হাউচৱাইফসকলে কাম কৰি আছে গতিকে তেওঁলোকে এই প্ৰডাক্টটো গ্ল'বেল মাৰ্কেটলৈ লৈ যাব পাৰে অলপ খালি কষ্ট কৰিলেই হ'ল কাৰণ প্ৰডাক্টটোতো আপোনালোকে বনায়েই নেক্সট আপোনালোকৰ ডকুমেণ্টেশ্যন এইখিনি আপোনালোকে শিকি লওক এক্সপৰ্টৰ প্ৰচেছ শিকি লওক ইমান এটা একো প্ৰব্লেম কথা নহয় আপোনালোকে শিকক এক্সপৰ্ট শিকি পেলাই কণ্টেক্ট নাম্বাৰ দিয়া আছে এনেকুৱা ধৰণৰ কাণ্ট্ৰিবিলাক
আপোনালোকে টাৰ্গেট কৰক এতিয়া নৰ্থ ইষ্টৰ পৰা অলৰেডি আচাৰৰ ব্যৱসায় মানে প্ৰথমে লোকেলি কৰিছিল এগৰাকী লেডিয়ে আৰু এতিয়া তেওঁলোক এক্সপৰ্টৰ কাম আৰম্ভ কৰিছে আচাৰৰ ওপৰত গতিকে গভৰ্ণমেণ্টেও বহুতখিনি ছাপোৰ্ট কৰে বা আনুষংগিক আপোনাৰ মানে ডিপাৰ্টমেণ্টবিলাকে আপোনাক ছাপোৰ্ট কৰিব গতিকে যিহেতু আপোনাৰ প্ৰডাক্টটো এভেইলেবল আছে গতিকে এই প্ৰডাক্টটো আপুনি গ্ল'বেল মাৰ্কেটলৈ লৈ যাওক লৈ গৈ আপোনালোকে আৰ্ণ কৰক প্ৰফিট আৰ্ণ কৰক আৰু এটা আপুনি গ্ল'বেল মাৰ্কেট পাব আৰু যিহেতু সেইটো আপোনাৰ কোনো লিমিট নাথাকে কিমানখিনি কোনে ভাল পালে আপোনাক অৰ্ডাৰ দিব গতিকে আপোনালোকে প্ৰথম ষ্টেপটো আৰম্ভ কৰিব লাগিব আৰু তেতিয়া আপোনাৰ দেখিব সফল আপুনি এক্সপৰ্টাৰ হ'ব পাৰিব যিহেতু আপুনি প্ৰডাক্টটোৰ ওপৰত আপোনাৰ নলেজ আছে আপুনি বনাই গতিকে সেইটোত কোনো প্ৰব্লেম নাথাকে গতিকে এনেকুৱা ধৰণৰ টপিকৰ ওপৰত মই আপডেট দি থাকিম গতিকে যিসকলে নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি থ'ব আৰু আহক ওমেনসকল বা হাউচৱাইফসকল আপোনালোকে এক্সপৰ্টৰ কথা শিকি লৈ আপোনালোকে এই ধৰণৰ প্ৰডাক্টত এক্সপৰ্টৰ কাম আৰম্ভ কৰক থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'